Serengge buku jui logai ondodan hol Sumi Bora. Nai mane nai. Sumi Borak বিচাৰি হতবম্ব আৰক্ষী বাইদেউ মানিছো আপোনাৰ কষ্টৰ ধন পিছে এতিয়া ক'ত পলাল এবাৰ কবনে অন্তৰ্ধান হল মইনা কলিজা খ্যাত সুমি বৰা নাই মানে নাই মোবাইল সুইচ অফ সুমি বৰাক বিচাৰি পুলিচ এতিয়া হাইৰাণ হৈছে হতবম্ব হৈছে আৰক্ষী সুমি বৰাৰ স্বামী তাৰ্কি বৰাৰ সম্পত্তি দি হতবাক আৰক্ষী এজন ফটোগ্ৰাফাৰে ইমান টকা পাইনে সুমি বৰাৰ বিয়া আছিল কোটি টকীয়া ব্যয়বহুল পাতি লোৱা ভাইকে কোটি কোটি টকা পানীৰ দৰে ব্যৱহাৰ কৰিছিল এটা বিশেষ আলোচনা আপোনালোকৰ বিষয় লৈছো আহক অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পসিবল হয় আমাৰ ইচ্ছা নাছিলে না মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে কি বিচাৰিছিলে উদয়পুৰ ইটস আ বিউটিফুল প্লেস সবৰ ড্ৰিম ডেষ্টিনেশ্যন এটা ন আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দে এটা ষ্টেটমেন্ট কম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি স্যাটিসফাইড সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্যটো কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন হেউতাকৈ ভুৱা ট্ৰেডিংৰ নামত জাল পাতি বিশাল ফুকনে গ্ৰেপ্তাৰ হৈছে বিশাল ফুকনৰ গ্ৰেপ্তাৰৰ পিছতে সুমি বৰা পুলিচে বিচাৰি হাইৰাণ হৈছে সুমি বৰা ডিব্ৰুগড় বাসগৃহৰ পৰা এটা আইফোন উদ্ধাৰ হৈছে কিন্তু হেউতাকৈ সুমি বৰাৰ মোবাইল ফোন সুইচ অফ হৈ আছে হেউতাকৈ জানিব পৰা মতে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহতে আশ্ৰয় আছিল সুমি বৰা আৰু স্বামী তাৰ্কি বৰা সুমি আৰু তাৰ্কিক আৰক্ষীয়ে বাৰে বাৰে ফোন কৰিছিল কিন্তু সুমি আৰু তাৰ্কি এই ফোনৰ কোনো ধৰণৰ উত্তৰ দিয়া নাছিল পিছতে দীক্ষু শৰ্মাই ঘৰৰ পৰা ওলাই পঠাইছিল সুমি আৰু তাৰ্কি বৰা এই কথা কণ্ঠশিল্পী দীক্ষু শৰ্মাই কৈছে প্ৰশ্ন হয় লাখ লাখ টকা আত্মসাৎ কৰি সুমি বৰা ক'ত লুকাই আছে মইনা কলিজা খ্যাত সুমি বৰা এই গলিতে ওলাব নেকি দৃশ্যটো চাই লওঁ আহক গুহালিত ঐ ইমান বেছি হৈছে ধৰিব ইমান চিৰিয়াছ ধৰিব নামাতক কেলে আৰক্ষীয়ে এই গুহালিতে চেকআপ কৰিব লাগে সুমি বৰা হয়তো গুহালিতে ওলাব পাৰে Hello guys, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল